একাপ চাহৰ লগত এটা চিঙৰা লগত ক্ৰিকেট খেল এখন উফ বেলেগ নালাগে একো তো আহা তোমালোককো দেখাও ক্ৰিকেট খেল লগৰবোৰ ঘৰত আহিলে পাৰফিউম লুকাই থ'ব লাগে নহ'লে এনেকুৱা অৱস্থা হয় এনিৱে ঘৰত মই বম বৰ হৈ আছিলোঁ সেইটো কাৰণে পিংকুক মাতি দিলোঁ এণ্ড এতিয়া আমি দুজন গৈ আছোঁ 3 নম্বৰজনক বৰ কৰিব ঘৰত চুলি ঠিক কৰি সি একো লাভে নাই যদিহে এনেকুৱা অৱস্থা হয় তাতে আকৌ কপালখন এই মস্ত বাদ দিয়া মোৰ কপালৰ কথা এইফালে পিংকুই ধুমটোৰ ঋতিক ৰোশনৰ দৰে গাড়ী চলাই 3 নম্বৰজনৰ ওচৰ পোৱালেহি আহি দেখিলোঁ ই কিবা কাম কৰি আছে তো তাক কাম কৰিব দি আমি অলপ চাইডলৈ বহিলোঁ আমি কথা পাতি আছিলোঁৱে এনেতে ডিচাইড হ'ল যে ক্ৰিকেট খেলা চাব যাওঁ বাট প্ৰব্লেম এটা আছিল বাইক আছিল এখন আৰু আমি মানুহ 3জন এণ্ড আমি ট্ৰেফিক ৰুল মানি চলোঁ হেলমেট পিন্ধা নাই এইটো বেলেগ কথা বাৰু চ' নিপনে তাৰ বাইকখন আনিবৰ কাৰণে ঘৰত গ'ল ইহঁত যোৱাৰ পিছত ভিতৰত আহি অলপমান বহিছিলোঁহি পিংকু আহি পালেই এণ্ড অলপমান পথাৰখন চাই টাইম পাছ কৰাৰ পিছত নিপনো আহি পালে তাৰপিছত আমি 3জন ওলালোঁ খেল চাব যাবৰ কাৰণে এণ্ড এজ ইউজুৱেল মোৰ চুলিৰ অৱস্থা এনেকুৱাই এইবাৰ আকৌ ৰাস্তাও বেয়া আছিল নহয় বাদ দিয়া এইবোৰ কথা চাহ আৰু চিঙৰা খাই খেলে চোৱা কথা এতিয়া বাট ভিডিঅ'টো অলৰেডি 50 ছেকেণ্ডৰ বেছি হ'ল ছেকেণ্ড পাৰ্টটো কালি চাই ল'বা আৰু তোমালোকে তেতিয়ালৈকে লাইক শ্বেয়াৰ এণ্ড ফ'ল' মি